নমস্কাৰ, স্বাগতম জনাইছোঁ জোনমণি দত্তৰ অন্য এটা ব্লগলৈ। মই এতিয়া যাম মামাহঁতৰ ঘৰলৈ। সেইদিনাখনি যে দিছিলোঁ চাৰিদিনীয়া গা ধোৱাৰ ভিডিঅ'টো, সেই ভণ্টিভাগৰ কাইলৈ বিয়া তুলিব। আজি মোক মেহেন্দি আঁকিব মাতিছে, মেহেন্দি আঁকিব যাম। আৰু লগতে মই পেণ্ডেলটোও দেখুৱাম। পেণ্ডেল তৰি আজি হ'বই, পাপাহঁতে পেণ্ডেল তৰিছে। ডাঙৰ মামাভাগৰ নিজৰে পেণ্ডেল আছে, সেই মামাৰ পেণ্ডেলে বনাইছে। পাপাহঁতৰ লগৰখিনি আহিছে। এয়া মামাহঁতৰ ঘৰ পালোহি। ৰভাতৰি আছে, ভালকৈ ৰভাতৰি হোৱা নাই। রোদালি তুমি পুয়ারে খিৰিকীৰ ফাকেৰে সুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানেকি। মামীয়ে চব ভাজি আছে, ওচৰতে আমাৰ কইনাৰ আইতাক বহি আছে। এয়া মামী, নবৌ, আমাৰ খুৰীহঁত আহিছে ঘৰৰ পৰা। খুৰীহঁত গোটেইখনে লাগি তামোল কাটি আছে আৰু আমৈদৈ দালি বাচি আছে। এয়া মামাহঁতে ছাগলী মাৰি কাটি আছে। এতিয়া বাইদেউক মেহেন্দি আঁকিম। মেহেন্দিকেইটা দেখুৱাই দে আকৌ। মেহেন্দি সৰহকৈ নাই দেই, অকল 4টা। মৰমৰ দৰি চাখন খাবতি ৰোদাৰি তুমি পুৱাৰে খিৰিকী এয়া বাইদেউক মেহেন্দি আঁকি হৈ গ'ল। ফাগুনী প্ৰাণত আউলি বাউলি। মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে মই আগলৈও আগবাঢ়ি যাব পাৰোঁ সেই আশীৰ্বাদ কৰিব।